পাৰ্ট 2 লৈ ভিডিঅ'টো চাওক আৰু এনজয় কৰক। পাৰ্ট 1 যিসকলে চালে সেইসকলে ইতিমধ্যে গম পাইছে যে মই কাৰ কথা ক'বলৈ গৈ আছোঁ, আৰু যোনে চোৱা নাই সেইসকলে ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব, গৈ পেলাই এবাৰ চাই ল'ব। মই ক'বলৈ গৈ আছোঁ আমাৰ বিকাশ দাৰ কথা, আৰু যিসকলে ৰ'জ ভিডিঅ' চাই বা ৰ'জ ভিডিঅ' চাই ভাল পায় সেইসকলে আমাৰ বিকাশ দাক চিনি পায়েই। বৰ বেছি কথা কৈ নাথাকি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ধুনীয়া ছোৱালী হয় ন? তাই ধুনীয়া নে বেয়া সেইটো ক'বলৈ নাযাওঁ, কিন্তু তোমাৰ কাৰণে ধুনীয়া হ'বও পাৰে, কাৰণ তুমি এইবোৰ চাইতো ভাল পোৱা ন। নাম চানা, ৱাচানা নহয়, মানে তুমি চাই কিনে লাইক কৰি দিব পাৰা। লাইক কৰা কথাটো কওঁতে তেখেতৰ মুখৰ এক্সপ্ৰেছনটো চাওকচোন এবাৰ। নে লাইক কৰি দিব পাৰা। ये बहनचोद सारे मिलके हमको पागल बना रहे, मादर चोद के बच्चे इतने गांड फटी के ये बड़वे। ধুনীয়া ছোৱালীবোৰে আহ কৰিলে কিবা এটা ভাল লাগে হয়নে? বেলেগৰ কথা মই নাজানো, কিন্তু তোমাৰ মুখৰ এক্সপ্ৰেছনটো দেখিলেই গম পোৱা যায় যে তোমাৰ কেনেকুৱা লাগিছে। ভাল লাগে হয়নে? মই প্ৰথম শ্ৰেণী নে দ্বিতীয় শ্ৰেণীত এটা কবিতা পাইছিলোঁ, যেন আগতে নিজেই নিকাহ। এখেতে হয়তো সেই কবিতাটো ভালকৈ নপঢ়িলে, যদি সেই কবিতাটো ভালকৈ পঢ়াহেঁতেন আজি এইখিনি ভুল নকৰিলেহেঁতেন। চানা হ'ল ইনষ্টাগ্ৰাম ষ্টাৰ। অসমৰ এনেকুৱা এজন ল'ৰা নাই যিয়ে চানাৰ হেৰি চাই লাইক মাৰা নাই, মানে ভিডিঅ' চাই লাইক মাৰা নাই। অসমৰ সকলোবোৰ ল'ৰা তোমাৰ নিচিনা অভদ্ৰ আৰু থাৰ্ড ক্লাছ বুলি ভাবিছা নেকি তুমি? জক 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 ৰেল চলে চলে মোৰ বুকুতে। তোমাৰ এক্সপ্ৰেছনটোত ৰেল গাড়ীখন বুকুত চলাৰ নিচিনা লগা নাই, অন্য ক'ৰবাতে চলি আছে নেকি তোমাৰ ৰেল গাড়ীখন। বুজাব দৰকাৰ নাই, তোমালোক মানে বহুত স্মাৰ্ট হয়। কপি যায় হৃদয়, বুজিছে নে? কি মৰমত কৈছে দেখিছা, মই মানে ফিদা হৈ গ'ল। এয়াহে আমাৰ ডেকা ল'ৰা। তুমিও যদি হ'ব বিচাৰিছা ইনষ্টাগ্ৰাম ষ্টাৰ, তেতিয়াহ'লে তোমাৰ লগত মানে লাজটো থাকিব নালাগিব। কিন্তু চানাৰ ক্ষেত্ৰত এইটো নহয় দিয়াচোন, মানে চানা বহুত লাজুকীয়া ছোৱালী হয়। আৰু যদি তুমি হ'ব বিচৰা এজন পাৰফেক্ট পোষ্টাৰ, তেনেহ'লে এনেকুৱা কণ্টেণ্ট কিছুমান লৈ অন কেমেৰা মজা লৈ বিকাশ দাৰ নিচিনা আলবাম শিকিব পাৰিব লাগিব। মানে হাৰ্টটো এনেকৈ বনাই নিদিবা না, মানে প্ৰেম বুলি ক'লে মানে তুমি যেনেকুৱা ষ্টেপত ডকাইছা কিমান লাজ লাগি যায়। আৰু তোমাৰ ওপৰত ভিডিঅ' বনালে মোৰ কিবা নিজকে লাজ নাইকিয়া লাগি যায়। মাইনা ইমান মৰম নেদেখুৱাবা না। মাইনা ইমানো বেছি মৰম নেদেখাওছে, একেতৰ নহ'লে ৰেল গাড়ীখন ষ্টেণ্ড পাহৰি বেলেগ জেগাত গৈহে ৰখিবগৈ এতিয়া। মানে ইমান ধুনীয়া ছোৱালী হৈ কেনেকুৱা ভিডিঅ' বনাইছে ন, ইমান মৰম লগাকে। কিয় বাৰু বনাই এনেকুৱা টাইপৰ ভিডিঅ'? আৰু সেইবোৰকে তোমালোকৰ নিচিনা ল'ৰাবোৰে ছাপোৰ্ট কৰে আৰু গোটেই ল'ৰা জাতিটোৰ বদনাম কৰে। তো বন্ধুসকল, আৰু বৰ বিশেষ একো নকওঁ, আজি ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো অন্য এটা মজা ভিডিঅ' কৰি এতিয়া অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।